মন্দিৰৰ ৰাস্তাটো পাই কেনেকুৱা লাগে? হয়, আমি আজি বহুত সুখী, বহুত আনন্দিত আমি। কাৰণ আমি বহুত দিনৰ পিছত আমি আমাৰ এই যিটো গাঁৱৰ সম্পূৰ্ণ ভঙা চিঙা ৰাস্তা, আমাৰ আজি বহুত আনন্দৰ দিন। ৰাস্তাটো হ'ব। আমি এই চেগতে পুৰণি ভেৰগাঁও সমূহ ৰাইজৰ হয় আমাৰ EM ছাৰ ডাবৈচা ছাৰক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাস্তাটো এতিয়া হ'ব। আমি এতিয়া ভাল ৰাস্তাত খোজ কাঢ়িব পাৰিম। নহ'লেতো আমাৰ ৰাস্তাটো গোটেই বোকা পানী। ছাৰে যে এই কথাখিনি আমাৰ ৰাইজৰ দুখ দুৰ্গতিৰ কথাখিনি বুজি আজি ৰাস্তাটো উদ্বোধন কৰিছে, তাৰ বাবে আমি ছাৰক পুনৰ ধন্যবাদ জনাইছোঁ। আমাৰ এই দুৰ্গা মন্দিৰ গেটৰ পৰা ইফালে নাগেশ্বৰ ৰাভাৰ হয়, সঞ্জয় ৰাভাৰ ঘৰলৈকে, এইটো 1 নম্বৰ। আৰু 2 নম্বৰ হ'ল ইফালে কুশল ৰাভাৰ ঘৰৰ পৰা ইফালে প্ৰাণজিৎ ৰাভাৰ ঘৰলৈকে, আৰু ইফালে হ'ল আমাৰ এই জনক ৰাভাৰ পৰা দুলু ৰাভাৰ ঘৰলৈকে, আৰু এটা আছে ইফালে পৰবুদয় সংঘৰ পৰা অমৰ ৰাভাৰ ঘৰলৈকে। এইখিনি ৰাস্তা আমাৰ হাছাপাৰা বজ্ৰাঘাট এই অঞ্চলৰ ৰাইজৰ কাৰণে অতি শুভ দিন। কাৰণ বহুদিনীয়া এই অঞ্চলৰ ৰাইজৰ এটা সমস্যা যে আমাৰ টংলা ভেৰগাঁও ৰাস্তাৰ পৰা লাগি যোৱা বজ্ৰাঘাট হৈ যিটো নেকি আমাৰ তিলিয়াপাৰা হৈ মহিয়াঘাটলৈকে যোৱা ৰাস্তা, এই ৰাস্তাটো আজি আমাৰ BTCৰ EM সন্মানীয় EM ডাবৈচা ডাঙৰীয়াই শুভ উদ্বোধন কৰি ৰাইজক কিছু পৰিমাণে আৱেগিক কৰি তুলিছে যে এই ৰাস্তাটো হৈছে আজি। তেখেতক আমি অঞ্চলৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহু ৰাইজে ক'ব খোজে যে ইয়াৰ ৰাজনৈতিক প্ৰলোভন, তেওঁ আজি স্পষ্টীকৰণ দিছে। গতিকে এই ৰাস্তাটো কম দিনৰ ভিতৰত হৈ উঠিব, আৰু আমিও ৰাইজে আশা কৰিছোঁ যে কম দিনৰ ভিতৰতে ইয়াক যি ছাৰে আশা দিছে সেই আশা সম্পূৰ্ণ ৰূপত পূৰ্ণ হ'ব। আৰু ইয়াৰ লগে লগে তেখেতক আমি আৰু ধন্যবাদ দিব বিচাৰিছোঁ যে এই 4 বছৰত EM ডাবৈচা বড়ো ডাঙৰীয়াই যেনেকুৱা ধৰণৰ ধাৰাবাহিকভাৱে এই অঞ্চলৰ ৰাইজক লৈ কাম কৰি আহিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ দিওঁ। কিয়নো এই আমাৰ অঞ্চলত বা আমাৰ গাঁওসমূহত ইতিমধ্যে চ'লাৰ লাইটৰ পৰা আৰম্ভ কৰি চ'লাৰ লাইট, ল'ৰা ছোৱালীৰ খেল সামগ্ৰীসমূহৰ ক্লাবসমূহক খেলৰ সামগ্ৰী দিয়াৰ লগতে ৰাজহুৱা আমাৰ মঠ মন্দিৰসমূহত শৌচালয় দিয়াৰ লগতে ৰংগমঞ্চসমূহ তেওঁলোকে দিছে। গতিকে ইয়াৰ লগে লগে তেওঁ আৰু আজি এটা ডাঙৰ আশ্বাস দিছে আমাৰ সমগ্ৰ প্ৰায় 6টা অঞ্চলৰ ৰাইজে যি নেকি এটা শ্মশানত দাহ কৰে। সেই শ্মশানটো আজিলৈকে কোনো দিনে ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈকে সেই শ্মশানটো কোনো কাম কৰা নাই, কিন্তু সেই শ্মশানখনত তেওঁ কমেও 10 লাখ টকাৰ এটা স্কিমৰ জৰিয়তে এই শ্মশানখন বনাই দিয়াৰ আশ্বাস দিছে। গতিকে এজন পৰিষদীয় সমষ্টিৰ EM হৈ ইমানখিনি কাম হাতত লোৱাৰ বাবে এই অঞ্চলৰ ৰাইজৰ হৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত তেওঁক আমি ৰাজনৈতিক যি নেকি ইলেকশ্যন হ'বলৈ যাই আছে তেওঁৰ শুভকামনা জনাইছোঁ। মই পোনপ্ৰথমে দুৰ্গা মন্দিৰ পুৰণি ভেৰগাঁও ৰাইজৰ ফালৰ পৰা ডাবৈচা ছাৰক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই যিটো নেকি দুৰ্গা মন্দিৰ গেটৰ পৰা নাগেশ্বৰ ৰাভা আৰু এইফালে সঞ্জয় ৰাভালৈকে ৰাস্তাটো হ'ব আৰম্ভ হৈছে। গতিকে বৰ ৰাইজে আমি বৰ সন্তুষ্ট হৈছোঁ। গতিকে সেই চেকতে ৰাইজৰ ফালৰ পৰা আমি ডাবৈচা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাস্তাটো পাই ভাল লাগিছে আৰু ছাৰক বহুত ধন্যবাদ ৰাস্তাটো হোৱাৰ কাৰণে। আগৰ ৰাস্তাটো আমাৰ বোকা পানী পাৰ হৈ যাব লাগে, বহুত অসুবিধা হয়, আৰু এটা বেমাৰী মানুহ লৈ যোৱাৰ কাৰণে সুবিধা নাই আৰু কি বহুত অসুবিধা হয়। এটা এম্বুলেন্স যাৱাৰ কাৰণেও আমাৰ হেৰি নাই, সুবিধা নাই। ইমান বহুত সমাজে বহুত অসুবিধা কৰিছে আৰু সেইটোৱে আৰু কি। ছাৰক ৰাস্তাটো হোৱাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। ডাবৈচা ছাৰক বহুত ধন্যবাদ। বহুদিনৰ পৰা এইটো ৰাইজৰো আশা আছিল ৰাস্তাটোৰ। আগে পিছে এনেকৈ আমাক কৈছিল ৰাস্তাটো হ'ব বুলি, বহুবাৰে হ'ল এনেকৈ কৈ যোৱা, কিন্তু আজি দুদিন পিছত শুনাৰ লগে লগে যেনিবা উদ্বোধনটো হ'ল। সেইটোৰ কাৰণে ডাবৈচা ছাৰলৈ বহুত আশীৰ্বাদ। বহুত কষ্ট খাইছোঁ। এতিয়া যে এইখিনি আপোনালোকে দিছে বা ছাৰে দিছে, এইখিনি আমি বহুত ধন্যবাদ দিছোঁ। আৰু মন্দিৰটোৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। এইখিনি কৰি দিয়াৰ কাৰণে আপোনালোকৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ থাকিল। নমস্কাৰ। মই ভেৰগাঁওৰ বাসিন্দা হয়। যিহেতু আমি ৰাস্তাটো বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, কাৰণ আমাৰ ল'ৰা ছোৱালী স্কুলত গৈছিল, জোতা চেণ্ডেল
জোতাটো পিন্ধি যাব আমি মানে হাততে লৈ যাওঁ কিন্তু আমি যদি ল'ৰা ছোৱালী আমাৰ হাত মানে যাব লাগে তেতিয়া স্কুল মানে গেট বন্ধ কৰিব বা তেনেকুৱা দেৰি হৈ যায় ঘৰৰ পৰা আহি চাইকেলত তেনেকুৱাকৈ উঠাই লৈ আহে ৰাস্তাত আমাৰ ভৰি চৰি মুচি পেলাই কি স্কুলত যাই পায় তেতিয়া মানে কি কয় চকীদাৰবিলাকে বোলে দেৰি কিয় হৈছে বোলে আমাৰ ৰাস্তাটো তেনেকুৱা আমাৰ বোকা হয় মানে আমি আহিব নোৱাৰোঁ তেনেকুৱা আৰু এতিয়া মানে ৰাস্তাটো হৈছে বহুত ধন্যবাদ তাৰে পৰা আমাৰ এতিয়া কি কয় এইটো লক্ষী মন্দিৰটোৰ বিষয়ে আৰু ক'বলৈ গ'লেতো বহুত ভাল যিহেতু আমাৰ আগতে ৱাল নাছিল এতিয়া দিলে গেট নাছিল দিলে যোনে বা তোনে আদি ইয়াতে থিয় হৈছিলে এতিয়া বৰ্তমান এইখিনি আমাৰ বান্ধনত আছে ভাল পৰিচয় দিবৰ কাৰণে ভাল হৈছে এতিয়া যিহেতু আমাৰ গেটখন আছে সকলোৱে যদি সোধে বোলে ক'ত আগতে কৈছিলে আমি থানাত ব্লকত লক্ষী মন্দিৰ কোনখিনি লক্ষী মন্দিৰ এতিয়া যিহেতু আমাৰ বহুতখিনি হ'ল ধন্যবাদ এতিয়ালৈ ক'লোঁ